क'क्राझारनि सा 32 मुलाम्फागिरिफोरनो अमा फिसा आरो ना फिसिनायनि आदार राननानै होदों। बिटिआर सरकारनि ना फिसिग्रा बिफाननिफ्राय 2022-23 रांखान्थि बोसोरनि एसअपिडि फान्डनि आवथायाव दिनै क'क्राझारनि खारगावआव थानाय फिसारि बिफाननि जयेन्ट डिरेक्टर मावखुलियाव क'क्राझार जिल्लानि गुबुन गुबुन ओनसोलनि सा 32 मुलाम्फागिरिफोरनो अमा फिसा राननानै होनाय जायो। मुलाम्फागिरिफोरनो अमा फिसाखौ गथायनानै होयो फिसारि बिफाननि CST उदय कुमार बसुमतारी आरो जयेन्ट सेक्रेटारि उइलबार्न दैमारी मोनहा। फिसारि डिपार्टमेंट BTC क'क्राझार आमार এটা सेरेमोनियल डिस्ट्रिब्यूशन प्रग्राम आছিলে पिक काम फिश कालचार এটা स्कीम आছিলে এই স্কিমটো আমাৰ SOPD BTC আন্ডাৰত 2022-23 বৰ্ষৰ আমাৰ গোটেই বিটিআৰৰ 4খন জিলাত মুঠ আছিল 190 জন এই 190 জন বেনিফিচিয়াৰীৰ ভিতৰত আমাৰ কক্ৰাঝাৰ জিলাত আছিল 32 জন এই 32 জনৰে আজি আমি গাহৰি পোৱালি বিতৰণ কৰিছোঁ ইয়াৰ লগত তেওঁলোকৰ মাছৰ পোনা চূণ আৰু মাছৰ খাদ্য এইখিনিও আমি তেওঁলোকক দি দিম কেইদিনৰ পিছত এই 4-5 দিনৰ পিছত দিয়াৰ ব্যৱস্থা আমি কৰিছোঁ আশা কৰোঁ এই গাহৰি পালনৰ লগত তেওঁলোকে যে মাছ পালন কৰি এটা ডাবল ইনকাম এটা কৰিব পাৰে তেওঁলোকে কাৰণ গাহৰি পোৱালি ডাঙৰ দীঘল কৰি গাহৰি বিক্ৰী কৰি তেওঁলোকে উৎপাদন কৰিব পাৰিব আৰু মাছ পালন কৰি মাছ বিক্ৰী কৰি তেওঁলোকে আৰ্থিকভাৱে এটা উন্নয়ন হ'ব পাৰিব এইখিনি লক্ষ্য ৰাখি আমি মীন বিভাগে আমাৰ অনাৰেবল EM মাননীয় শ্ৰী ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই এইবিলাক আঁচনি যোৱা বছৰ আমি লৈছিলোঁ এবাৰো লোৱা হৈছে আগন্তুক দিনতো লোৱা হ'ব এইখিনি আমাৰ আঁচনি আছিলে ইয়াৰ উপৰি আমাৰ এটা বিতৰণ অনুষ্ঠান হৈ আছে আমাৰ এতিয়াও কক্ৰাঝাৰ বাকী আছে 2 দিনৰ ভিতৰত দি আছোঁ বাইচাইকেল উইথ আইচ বক্স তাৰমানে চাইকেলত আইচ বক্সত মাছটো লৈ পেলাই যাতে গাঁৱৰ পৰা কালেকশ্যন কৰি আনি পেলাই তেওঁলোকে যাতে টাউনত যাতে মাছখিনি ঘৰে ঘৰে বিক্ৰী কৰিব পাৰে এইখিনি আঁচনি আমাৰ হাতত আছে মুঠ 400 জন বেনিফিচিয়াৰী আছিলে ইয়াৰে মোটামুটি বাক্সা জিলাত বিতৰণ কৰা হৈছে বাকী 3খন জিলাত আমি অহা সপ্তাহৰ ভিতৰত বিতৰণ কৰিম বুলি ভাবিছোঁ ইয়াৰ উপৰিও আমাৰ মীন বিভাগৰ অধীনত আমাৰ এই বছৰ 22-23 বৰ্ষৰ আমাৰ নতুন পুখুৰী খননৰ এটা আঁচনি এইটো আছে এইটো মোটামুটি প্ৰায় 80% কমপ্লিট হৈ গৈছে মূল উদ্দেশ্য হৈছে আমাৰ একচুৱেলি মাছৰ উৎপাদন বৃদ্ধি কৰা মাছৰ পোনা উৎপাদন কৰা মাছ উৎপাদন বৃদ্ধি কৰা আমাৰ মানে মূল লক্ষ্য কাৰণ দেখা যায় আমাৰ বিটিআৰ অঞ্চলত বছৰত আমাৰ প্ৰায় 32,000 টন মাছ লাগে কিন্তু আমাৰ উৎপাদন হয় মাত্ৰ 22,000 মেট্ৰিক টন অৰ্থাৎ আমাৰ প্ৰায় 9 পৰা 10,000 মেট্ৰিক টন এতিয়া আমাৰ অভাৱ হৈ আছে এই অভাৱখিনি পূৰণ কৰিবৰ কাৰণে আমি বৈজ্ঞানিক পদ্ধতি মাছ পালন কৰিব লাগিব ইয়াৰ বাবে আমি বা ডাবল ইনকাম জেনেৰেশ্যন যিবিলাক আঁচনি আছে সেইবিলাক আঁচনি ল'ব লাগিব সেই এটা উদ্দেশ্য আমি হাতত ৰাখি এই পিক কাম ফিছ কালচাৰ গাহৰিৰ লগত মাছ পালন কৰা এনেকুৱা আঁচনি কিছুমান আমি হাতত লৈছোঁ এইখিনি মোৰ ক'বলগীয়া এইটো ইণ্ডিভিজুৱেল স্কিম আঁচনি এইটো 4টাকৈ গাহৰি দিয়া হ'ব তেওঁলোকক আৰু 800টা মাছৰ পোনা দিয়া হ'ব আৰু চূণ দিয়া হ'ব 80 কেজিকৈ আৰু ভেকচিন আছে আৰু মাছৰ কাৰণে চক্ৰিন্দা নহ'লে চিভেক্স এটা মেডিচিন দিয়া হ'ব তেওঁলোকক 200 ml কৈ দিয়া হ'ব তেওঁলোকক 200 ml কৈ দিয়া হ'ব এইটো কেইদিনমান পিছত দিম আমি অহা সপ্তাহত দিম বুলি ভাবিছোঁ আমি দায়িত্ব এইটো আমি এনে ভেটেৰিনেৰী আমি যোগাযোগ কৰিছোঁ কাৰণ গাহৰি পালনটো একচুৱেলি ভেটেৰিনেৰী ডক্টৰ আমাৰ লাগিবই কাৰণ ভেটেৰিনেৰী দায়িত্বত ভেটেৰিনেৰী ডিপাৰ্টমেণ্টত আমি আলোচনা কৰিছোঁ অলৰেডি তেওঁলোকে যাতে চোৱা চিতা কৰে এওঁলোকে যাতে তেওঁলোকৰ লগত যোগাযোগ কৰে কাৰণ ভেকচিন ডাঙৰ দীঘল কৰা কেতিয়াবা বেমাৰ হ'লে সেৱা শুশ্ৰূষা কৰিব কাৰণে আমাৰ ডক্টৰ লাগিবই ভেটেৰিনেৰী ডক্টৰ বিশেষকৈ ভেটেৰিনেৰী ডক্টৰ আমাৰ লগত যোগাযোগ থাকিবই গাহৰিটো তেখেতে ক'ৰ পৰা আনিছে মই নাজানো একচুৱেলি কাৰণ কণ্টেক্টৰ ক'ৰ পৰা আনিছে নাজানো মই গাহৰি পোৱালি আছে ফাৰ্মাৰ্ছ কিছুমান আছে পাণবাৰীতো আছে আমাৰ আটাইতকৈ ডাঙৰ ফাৰ্মাৰ আছে মনোজ কি নাম আমাৰ তেজপুৰত মনোজ বসুমতাৰী য়েছ তেখেতে যোৱা বছৰ ছাপ্লাই দিছিলে আটাইতকৈ ডাঙৰ ফাৰ্ম তাৰমানে গাহৰি আমাৰ বিটিআৰ অঞ্চলতো আমাৰ আছে অনাৰেবল EM ধনঞ্জয় বসুমতাৰী ছাৰ তেখেতৰ ঘৰতো মই গৈছিলোঁ তেখেতৰ প্ৰায় 400 to 500 400 বা 500 মান গাহৰি আছে তেখেতৰ ঘৰত ডায়েৰী ফাৰ্মো আছে তেখেতৰ মাছ পালনো আছে প্লাছ বেনানা তাৰমানে কলৰ বাগানত দেখিছোঁ মই তেখেতৰ হাতত খুব কণী মানুহ এনেকুৱা থাকিলে ভাল হয় একচুৱেলি এনেকুৱা কিন্তু গাহৰি পালন মই গোটেই বিটিআৰ অঞ্চলত দেখা নাই কিন্তু তেওঁৰ দৰে আমাৰ ধনঞ্জয় বসুমতাৰী ছাৰ আমি আজি 25 জন মান দিব পাৰিছোঁ মোৰ আছিল 32 জন 2জন বাকী আছে তেওঁলোক সোমবাৰে লৈ যাব তেওঁলোক সোমবাৰে দিম বুলি